হাই মই ৰাজখোৱা বুজিছে গাইছ এইফালে ৰিলছ বনাই আছে এয়া আমাৰ ভাইৰেল গাৰ্ল নমস্কাৰ দি দিয়া এয়া মানে ভিডিঅ' বনাইছে বিহাইণ্ড দ্য চিনটো দেখাই দিছোঁ এইফালে লাইট লগাই লৈছে আৰু অডিয়েঞ্চক দেখাই আছোঁ এইফালে চাওক এইয়া বহি আছে এইফালে দেখাই দে মুখখন দেখাই দে এইবিলাক চোৱা মানুহ আৰু এইফালে গাড়ী মটৰ চলি আছে চব ইগন'ৰ কৰি এইফালে ৰিহাৰ্চল আৰম্ভ হৈ আছে কি নাচিবি কৈ দে ৰিলছটোৰ কথা কৈ দে কিবা কিবি এইটো কৈ দে এয়া নতুন ক্ৰিয়েটৰ এইফালে চা এই নতুন ক্ৰিয়েটৰ কিবা এটা কৈ দে কি প্ৰেক্টিচ ডান্সৰ ৰিহাৰ্চল কৰি আছে এই আজি মানে নতুনকে মানে কাষ্টিং হৈছে আৰু মই তামোল অকণ খাই দিছোঁ দেই বেয়া নাপাব মানে অসমীয়া মানুহৰ পৰম্পৰা হ'ল তামোল খাবই লাগিব তামোল নাখালে নহ'ব নহয় তামোল খাবই দেখিছে নহয় এয়া এনেকুৱাই আৰু প্ৰচেছ ৰিলছ বনোৱা বেছি একো নাই খালি এইফালে লাইটটো আছে আৰু ওপৰৰ লাইটটো আছে আৰু এইফালে নামঘৰ এভাগ আছে নামঘৰৰ সন্মুখত বনায় আপোনালোকৰ নামঘৰৰ সন্মুখত বনাব তেতিয়া মানে ভিডিঅ'টো ভাইৰেল হ'ব দিয়ক হ'ব আৰু চাব জানো নালাগে চাব আৰু নালাগে নেকি আৰু দেখাওঁ জানো শুই যাব দিয়ক হ'ব দিয়ক দেই শুই যাওক